হেল্ল' বন্ধু বান্ধৱীসকল, মই আজি মোৰ নতুন এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই আজি নাৰিকল আৰু চুজিৰ লাড়ু আৰু নাৰিকলৰ চিৰা বনাবলৈ ওলাইছোঁ। আপোনালোকে চাই থাকিব মোৰ লগত। এতিয়া আমি নাৰিকলটো ভাঙিব দিছোঁ। ভাল হ'লে পানীখিনি আপোনালোকে খাব পাৰিব। এতিয়া মই কাপ লৈছোঁ, এটা মিডিয়াম জোখৰ কাপ লৈছোঁ। লৈ পেলাই তাৰে নাৰিকল এটাৰ বাবে একাপ চেনি দিম। যদি কাপটো ডাঙৰ হয় তেন্তে তাৰে আধা দিলেও হ'ব। এতিয়া কাপটো অকণমান সৰু নিচিনা, সেইবাবে মই একাপ দি আৰু অকণমান দি দিছোঁ। আমি চেনিখিনি নাৰিকলৰ সৈতে এনেকৈ মিক্স কৰি ধুনীয়াকৈ সানি আধা ঘণ্টা সময় থৈ দিম। তেতিয়া লাড়ুটো ধুনীয়া আঠা হ'ব। লাড়ুটোত আঠা হৈ ধুনীয়া চেলচেলীয়া লাড়ু হ'ব। আঠাটো বেছি হ'ব তেতিয়া চেনিখিনি আধা ঘণ্টা সময় এনেদৰে সানি ৰাখিলে। কৰি সানি এনেদৰে থৈ দিম। ভাজি ল'লোঁ অকণমান ব্ৰাউন কালাৰ হৈ যোৱাকৈ। তাৰপিছত এতিয়া নাৰিকলখিনি ভাজি আছোঁ। ল' ফ্লেম কৰি লৈ নাৰিকলখিনি ভাজি থাকিব। এইখিনি এনেকৈ ভাজি ভাজি যদি আঠা আঠা হৈ গৈছে, ভাজি নাৰিকলখিনি আঠা আঠা হোৱা হৈ গৈছে, তেতিয়াতে আমি এতিয়া এইখিনিতে চুজি দি দিম। গৰম বহুত হৈ আছে। একেবাৰে চাইডৰ পৰা লৈ জোৰকৈ এনেকৈ টাইটকৈ চুজি আৰু নাৰিকলৰ লাড়ুখিনি বনাই হৈ গ'ল। প্ৰথমতে এনেদৰে নাৰিকলটো চাৰিওফালে কোবাই ল'ব লাগিব। তেতিয়াহে নাৰিকলটো ধুনীয়াকৈ ভিতৰৰখিনি টুকুৰা টুকুৰকৈ ওলাব। প্ৰথমে এনেদৰে টঙনিয়াই ল'ব লাগিব। তাৰপিছত এনেদৰে টুকুৰা টুকুৰকৈ কটাৰীৰে উলিয়াই ল'ব লাগিব। গোটেইবোৰ পকা পকাকৈ কৰি ল'ব। ক'লাবোৰ আঁতৰাই এতিয়া এইখিনি বগা গোটেইখিনি ক'লাবোৰ এৰুৱাই গোটেইবোৰ এইবোৰ বগা কৰি ল'লোঁ। এতিয়া আমি এইখন নাৱত এইখিনি লৈ এনেদৰে ৰুকিম। এনেদৰে ৰুকনিখন ল'লোঁ। লৈ এনেকৈ পিচটো ল'লোঁ, নাৰিকলৰ পিচটো। তাৰপিছত এনেদৰে
এতিয়া এইখিনি কমপ্লিট হৈ গ'লহি এনেদৰে গুটিবোৰ এনেদৰে কৰি ল'লোঁ হৈ গ'ল এইখিনি হৈ গ'ল এতিয়া ইয়াতে মই চেনি নাৰিকল লাডুতকৈ ইয়াতে নাৰিকলৰ চিৰাত চেনি খুব কম প্ৰয়োজন হয় ইয়াতে মই এটা নাৰিকল লৈছোঁ যিহেতু আধা কাপ চেনি ইয়াতে মই সানি 10 মিনিট 15 মিনিট পিছত ইয়াক হেৰি কৰিম নাৰিকলৰ চিৰাত প্ৰস্তুত কৰিম ল' ফ্লেম কৰি এতিয়া আমি নাৰিকলৰ চিৰাখিনি কেৰাহীটোত দি দিলোঁ আৰু এতিয়া ল' ফ্লেম কৰি ফ্ৰাই কৰি থাকিব লাগিব অলপ সময় যেতিয়ালৈকে নাৰিকলৰ পানীখিনি ওলাই শেষ হৈ কৰকৰীয়া হৈ শুকান হৈ নাযায় আৰু এনেদৰেই লৰাই থাকিব লাগিব এতিয়া লাহে লাহে শুকাই আহিছে চিৰাখিনি এনেদৰে ভাজোঁতে আৰু বেছিকৈ শুকাই যাব এয়া প্ৰায় হৈছেহি আৰু এয়া বহুত ধুনীয়া ড্ৰাই হৈ গৈছে এতিয়া শুকান হৈ গৈছে সেইখিনি হ'বহি আৰু অলপমান 5 মিনিটমানৰ পাছতে এনেদৰে লৰায়ে থাকিব লাগিব লৰাই নাথাকিলে তলত লাগি ধৰে আৰু কালাৰটো হোৱাইট হৈ নাথাকিব তেতিয়া বগা হৈ নাথাকিব তেতিয়া ৰঙচুৱা হৈ যাব এতিয়া বহুত ধুনীয়া বগা হৈ আছে এনেদৰে লৰাই থাকোঁতে ধুনীয়া শুকান হৈ পুৰা ৰেডি হৈ যাব আৰু অলপ পিছত আৰু 5 মিনিটছমান লাগিব আৰু দৈখিনি ৰেডি হৈ গ'ল বনাই হৈ গ'ল কেনে পালে আপোনালোকে জনাব যদি ভিডিঅ'টি ভাল পাইছে তেন্তে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আকৌ পুনৰ নতুন এটা ভিডিঅ'ত মই আপোনালোকক লগ পাই আছোঁ বাই বাই